নমস্কাৰ বন্ধু বান্ধৱীসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ গ্ৰেছ মাৰ্কৰ বিষয়ে। গ্ৰেছ মাৰ্ক দিবনে? সবজ কিমান গ্ৰেছ দিব? কিমানটা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিব? 15 নে 5? সকলো আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তাৰ আগতে কৈছোঁ, যদি তুমি নতুন হৈ আছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকা এনেধৰণৰ ভিডিঅ'সমূহ নিশ্চয় পাবলৈ। প্ৰথমতে কৈছোঁ, তুমি কোন ছাবজেক্টত কেনেকুৱা লিখিছা সেই অনুযায়ী তোমাক গ্ৰেছ মাৰ্কটো দিয়া হ'ব। ধৰা তুমি এটা ছাবজেক্টত 15 পাইছা আৰু এটা ছাবজেক্টত 20 পাইছা আৰু এটা ছাবজেক্টত 25 নম্বৰ পাইছা, তেনেহ'লে তোমাৰ চিন্তাৰ কোনো কাৰণ নাই, তুমি গ্ৰেছ মাৰ্কটো পাই যাবা ভালদৰে। ধৰা তুমি ইংলিছত 15 মাৰ্কৰ লিখিছা, তেনেহ'লে তুমি আৰু 15 মাৰ্ক পাই যাবা গ্ৰেছ। আৰু ধৰা বিজ্ঞানত লিখিছা 20 মাৰ্কৰ, তেনেহ'লে তোমাক আৰু 7 মাৰ্ক দি তোমাক পাছ কৰাই দিয়া হ'ব। এনেদৰে সকলো ছাবজেক্টত তোমাক গ্ৰেছ দিয়া হ'ব। নম্বৰ অনুযায়ী তুমি যিমান পাইছা সেই অনুযায়ী তোমাক গ্ৰেছ মাৰ্কটো দিয়া হ'ব। কোনে কিমান মাৰ্কৰ কুৱেশ্যনৰ এনচাৰ লিখিছে কমেণ্টত জনাবা। আৰু আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিবা। ধন্যবাদ।